চাওক মোৰ তালৈ যদি এইবিলাক লৈ পেলাই মোৰ তাত শ মেছেজ আহে আদৰণি জনাই অহা মেছেজৰ সংখ্যাই 90%তকৈ অধিক মানুহে খুব ভাল পাইছে আৰু এটা কাৰণ বুজিব লাগিব যে কিয় তৃতীয় শ্ৰেণী কাৰণ আমাৰ যিটো ৰাষ্ট্ৰীয় শিক্ষানীতি 2020 ইয়াৰ অধীনত আমি আগৰ 10+2 শিক্ষাৰ ঠাইত এতিয়া 5+3+3+4 এতিয়া 5টো হৈ গ'ল বুনিয়াদী স্তৰ যিটো প্ৰথম 5 তাতে 3টা শ্ৰেণী থাকিব যিটো নামকৰণ কৰা নাই ক খ গ অংগনবাদী 3 বছৰৰ পৰা 6 বছৰলৈকে 6 বছৰত আৰম্ভ হ'ব ক্লাছ 1 আৰু ক্লাছ 2 তো এই 5টা শ্ৰেণীক লৈ পেলাই হ'ল বুনিয়াদী বা ফাউণ্ডেশ্যনটো তাৰ পাছৰ যিটো স্তৰটোৰ নামটো হ'ল প্ৰস্তুতি বা প্ৰিপেৰেশ্যন সেইটোত থাকিব 3, 4, 5 এতিয়া প্ৰস্তুতি বুলি যে কোৱা হ'ল কিহৰ প্ৰস্তুতি প্ৰিপেৰেশ্যন যে কিহৰ প্ৰিপেৰেশ্যন ফৰ ছেকেণ্ডেৰী এডুকেশ্যন মাধ্যমিক শিক্ষাৰ প্ৰস্তুতিটো ক্লাছ 3, 4, 5ত হ'ব এতিয়া মাধ্যমিকত যিহেতু আমাৰ যিখিনি বিষয় আছে তাৰ প্ৰিপেৰেশ্যনটো আমি ক্লাছ 3তে কৰিব লাগিব সেইকাৰণে আমি ক্লাছ 3ৰ পৰাই আমি দুটা বিষয় ইংৰাজীত আৰু দুটা বিষয় আমি যিহেতু এডিশ্যনেল অসমীয়া আমি দিছোঁ অসমীয়া দুটা বিষয় বা অসমীয়া বা বড়ো বা বেংগলী মাধ্যমত সেইটো হ'ল বুৰঞ্জী আৰু ভূগোলৰ লগত পৰিৱেশ অধ্যয়নটো থাকিব আৰু বুৰঞ্জীৰ লগত ৰাজনীতি মূলতঃ ভাৰতবৰ্ষৰ স্বাধীনতা সংগ্ৰাম তাৰ ভাৰতৰ সংবিধান আইন নীতি নিয়ম এইখিনি সন্নিৱিষ্ট হ'ব অৰ্থাৎ হিষ্ট্ৰী আৰু চিভিক্স একেলগে থাকিব জিঅ'গ্ৰাফী আৰু এনভাইৰনমেণ্টেল ষ্টাডিজ সেইটো একেলগে থাকিব আৰু দুইটা বিষয় সম্পূৰ্ণৰূপে অসমীয়াত হ'ব তো অসমীয়াত আগতে অকল সমাজ অধ্যয়ন পঢ়িছিলে বা বড়োত অকল সমাজ অধ্যয়ন আছিলে এতিয়া মাতৃভাষা মাধ্যমত ওপৰঞ্চি দুটা বিষয় মানে এটাৰ ঠাইত এতিয়া দুটা বিষয় ছাত্ৰ ছাত্ৰীসকলে অধ্যয়ন কৰিব ইয়াৰ জৰিয়তে আমাৰ মাতৃভাষাৰ লগে লগে ছাত্ৰ ছাত্ৰীসকলে ইংৰাজী ভাষাটো শিকি যোৱা সৰুৰ পৰা শিকি যোৱাৰ সুযোগ সুবিধা পাব